তো গাইজ আজি আৰু এতিয়া টাউনত যাবৰ কাৰণে অলছো ৰ'ব মানে কি জংকিৰ লগত তাইৰ বিয়া না কিছু মানে বজাৰ কৰি থাকিব লগা হৈ আছে সেইটো কই না এফালে যাই আছো মানে ক'ত যাওঁ কি কৰোঁ দেখি থাকিম আপোনালোকক তো চাই থাকিব ভিডিঅ'টো আৰু এতিয়া আহিলোঁ আমি ডাইৰেক্ট কাপোৰৰ দোকানত আৰু তাই চাদৰ মেখেলা চাই আছে আৰু এইযোৰ কাপোৰ ভালো লাগছি মিক্স টচ হয় এইযোৰ আৰু কালাৰটো ইমান ধুনীয়া লাগছি চাকচোন কালাৰটো এইযোৰ ললাক তাই কাপোৰ কিনিলোঁ গাইজ আৰু এতিয়া আমি ফুচকা খাবৰ কাৰণে ৰখছোঁ আৰু টাউনত কিছু ফুচকা নাখাম এইটো হবাই নৰে আৰু এইফালে জন্মদিনটোত চাওকচোন মানে ইমান থকাকৈ চৰাইকেইটাই মানে কি মানে আটা বাঢ়ি আছিল মানে ভাল লাগছিল আৰু চবকেইটা দেখছি না ইমান ধুনীয়াকৈ পৰি আছে তাৰ কেইডালত আৰু এতিয়া খাওঁ ৰ'ব ম'ম' ফুচকা খালোঁ আৰু এতিয়া খালোঁ ম'ম' আৰু ফুচকা আৰু ম'ম' এই দুটা মোৰ মানে প্ৰিয় বস্তু আৰু এইখান আমাৰ হৰি মন্দিৰৰ নতুনকৈ বনোৱা গেটখান মানে মোটামুটি হৈছে আৰু অলপমান বাকী আছে আৰু এতিয়া খাই লৈ ঘৰত আহিলোঁ তো আজিৰ ভিডিঅ'টোতে শেষ কৰোঁ বাই বাই